মই আপোনালোকৰ জৰিয়তে আমাৰ অসম চৰকাৰ তথা BTC চৰকাৰক মই আবেদন জনাব বিচাৰোঁ, এনেধৰণৰ যিবিলাক ছাত্ৰ ছাত্ৰী আছে আমাৰ এই পিছপৰা অঞ্চলত সিহঁতক আগুৱাই লৈ যাবৰ কাৰণে যিখিনি মানে সহায় সহযোগিতা দৰকাৰ সেই সহযোগিতা কৰিবলৈ আমি আহ্বান জনাওঁ। হয়, আজি সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন এটা সজাতি দলে আমি ফকীৰাগামৰ ক্ষুদ্ৰ ব্যৱসায়ী সন্মানিত প্ৰদীপ কৰ্মকাৰৰ ঘৰত আহি উপস্থিত হৈ আমি বৰ আনন্দিত হৈছোঁ আৰু আমি গৰ্বিত। আমাৰ এই পিছপৰা অঞ্চলৰ পৰা এজন ছাত্ৰই যাৰ নাম শতদল কৰ্মকাৰ, তেওঁ ইমান পৰিশ্ৰম কৰি ইমান কষ্ট কৰি আমাৰ কাৰণে যি গৌৰৱ কঢ়িয়াই আনিলে সেইকাৰণে আমি বৰ আনন্দিত। আৰু এই গৌৰৱ কঢ়িয়াই অনাৰ বাবে তেওঁৰ মাক দেউতাক বা তেওঁৰ ঘৰৰ মানুহ যিখিনি মানে সহায় সহযোগিতা আগবঢ়াইছে তাৰ কাৰণে আমি ঘৰুৱা মানে ইয়াৰ পৰিয়ালৰ প্ৰত্যেকটো মানে সদস্যক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ পৰা। আৰু মই এইটোৱে কথা কওঁ, মই আজি বৰ গৌৰৱ অনুভৱ কৰিছোঁ, কাৰণ মোৰ এজন ছাত্ৰই আজি ইমান ভাল এটা ৰিজাল্ট কৰিছে, ভাল ৰিজাল্ট কৰি আজি আমাৰ এই পিছপৰা অঞ্চলৰ কাৰণে এটা সুনাম কঢ়িয়াই আনিছে। ছাত্ৰ ছাত্ৰীক কিবা আহ্বান জনাব নেকি, যিহেতু আপুনি এজন টিচাৰো হয়? হয়, ছাত্ৰ ছাত্ৰীৰ প্ৰতি মই এইটোৱে মানে আহ্বান জনাম, বৰ্তমান যিটো পৰিস্থিতি, এই পৰিস্থিতিত যদি ভালদৰে যদি শিক্ষা অৰ্জন কৰা নাযায়, ভালদৰে যদি অধ্যয়ন নকৰে, তেনেহ'লে অনাগত ভৱিষ্যত সিহঁতৰ অন্ধকাৰ হ'ব। গতিকে আপোনালোকৰ জৰিয়তে এই অঞ্চলৰ সমূহ ছাত্ৰ ছাত্ৰীক এটাই আবেদন জনাম, তোমালোকে ভালদৰে পঢ়া শুনা কৰা, ভাল কষ্ট কৰা, পৰিশ্ৰম কৰা, তোমালোকৰ ভৱিষ্যত অনাগত দিনত উজ্জ্বল হ'ব আৰু তোমালোকৰ উজ্জ্বল ভৱিষ্যতৰ কাৰণে সময় বাট চাই আছে। আপোনালোকে সংগঠন হিচাপে বহুত এনেকুৱা ষ্টুডেণ্ট আছে যোনটো মানে আৰ্থিক বা বিভিন্ন ক্ষেত্ৰত পিছ পৰি আছে, এইটো ক্ষেত্ৰত আপোনালোকে কিবা পদক্ষেপ ল'ব নেকি? হয়, ঠিকে কৈছে। আমি এটা অৰাজনৈতিক সংগঠন, আমাৰ মানে ফাণ্ড বুলিলে এইটো জিৰ' বুলি ক'ব লাগিব। তথাপিও আমি আৰ্থিকভাৱে নহ'লেও আমি শাৰীৰিকভাৱে মানসিকভাৱে এইবিলাক ছাত্ৰ ছাত্ৰী আছে সিহঁতক আগুৱাই লৈ যোৱাৰ কাৰণে আমাৰ যিমান দূৰ আমাৰ সম্ভৱ আমি চেষ্টা কৰি থাকোঁ।